সো সকলোকে আমাৰ এই নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। সো ছাত্ৰ-ছাত্ৰীসকল আজি লৈ আহিছোঁ তোমালোকৰ কাৰণে ক্লাছ 9ৰ এছামিছৰ চেপ্টাৰ 2 মানৱ বন্দনা নামৰ কবিতাটিৰ সকলোবিলাক কুৱেশ্যন এনচাৰ্ছ A to Z কুৱেশ্যন এনচাৰ্ছ আজিৰ এই ভিডিঅ'ত ডিছকাছ কৰিম। সো তোমালোকে ভিডিঅ'টো এণ্ডলৈকে চাই যাবা আৰু যদি তোমালোকে আমাৰ চেনেলত নতুনকৈ আহিছা এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈকে পাই থাকিব বিচাৰিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ এই চেনেলটোত মই ক্লাছ 8ৰ পৰা ক্লাছ 10লৈকে সকলোবিলাক ছাবজেক্টৰ কুৱেশ্যন এনচাৰ্ছ ডিছকাছ কৰোঁ, দেন তোমালোকৰ মেথছো শিকাওঁ। ঠিক আছে, তো চেনেলটো ছাবস্ক্ৰাইব নিশ্চয় কৰিবা। তো ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ আগতে মই তোমালোকক ষ্টাৰ্ট কৰাৰ আগতে ভিডিঅ'টো এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ এই চেনেলটোত 50K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গৈছে তোমালোকৰ ছাপৰ্টৰ কাৰণে, মৰমৰ কাৰণে। ঠিক আছে, তো আগলৈকেও যাতে তোমালোকে এনেকুৱা ধৰণৰ ছাপৰ্ট কৰি যোৱা, মৰম কৰি যোৱা, আমাৰ এই চেনেলটোক যাতে তোমালোকে আগুৱাই লৈ যাই থাকা, কাৰণ যদি তোমালোকে ছাপৰ্ট নকৰিলা হয় তেনেহ'লে আমাৰ এই চেনেলটোত 0ৰ পৰা 50K ছাবস্ক্ৰাইবাৰ নহ'লহেঁতেন। চ' তোমালোকৰ কাৰণে এনেকুৱা ধৰণৰ মই হেল্পফুল ভিডিঅ' বনাই থাকিম। আৰু যদি তোমালোকৰ ষ্টাডিৰ ক্ষেত্ৰত কিবা ডাউট আছে নহ'লে তোমালোকে মোক পাৰ্চনেলি হোৱাটছআপ মেছেজ কৰি সুধিব পাৰা। ঠিক আছে, হোৱাটছআপৰ নম্বৰ মই তোমালোকক দি দিছোঁ, মোৰ চেনেলৰ এবাউট ছেকশ্যনত গ'লে তোমালোকে পাই যাবা। ঠিক আছে, তো ষ্টাডিৰ ক্ষেত্ৰত যদি তোমালোকে কিবা অসুবিধা পোৱা, তোমালোকে কোনোবা যদি কুৱেশ্যন বুজি নোপোৱা বা তোমালোকৰ কিছুমান যদি ডাউট থাকে তেনেহ'লে তোমালোকে মোক মেছেজ কৰি সুধিব পাৰা, মই তোমালোকৰ ডাউট ক্লিয়াৰ কৰিম। আৰু মই তোমালোকৰ কাৰণে বেলেগকৈ ক্লাছ 10ৰ কাৰণে বেলেগ, ক্লাছ 9ৰ কাৰণে বেলেগ হোৱাটছআপ গ্ৰুপ বনাই থৈছোঁ, তাত মই কিছুমান ইনফৰমেশ্যন দি থাকোঁ। ঠিক আছে, আৰু টেলিগ্ৰাম গ্ৰুপো বনাইছোঁ, তাতে যাতে তোমালোকে জইন হ'লে PDF বিলাক পাই যাই থাকা। ঠিক আছে, চ' তোমালোকৰ কাৰণে সকলোবোৰ সুবিধা কৰি ৰাখিছোঁ। ত' তোমালোকে যদি সেইবিলাকত জইন হ'ব বিচাৰিছা টেলিগ্ৰাম, হোৱাটছআপত, ঠিক আছে, তো তোমালোকে আমাৰ ডিছক্ৰিপশ্যন বক্সত চেক কৰিব পাৰা, তাত তোমালোকে পাই যাবা। অ'কে, লিংকবিলাক পাই যাবা, তাৰ পৰা তোমালোকে জইন হ'ব পাৰিবা। তো এতিয়া আহা আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ভিডিঅ'টো অলপমান লং হ'ব পাৰে, কাৰণ গোটেইবিলাক তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্টত যিবিলাক কুৱেশ্যন আহিব পাৰে ইম্পৰ্টেণ্ট, কমন, ঠিক আছে, সেইবিলাক ডিছকাছ কৰাই দিম। তোমালোকৰ যদি ফাৰ্ষ্ট ইউনিট টেষ্ট আহি আছে তোমালোকে ভিডিঅ'টো এণ্ডলৈকে চাই যাবা মনোযোগেৰে। ঠিক আছে, ভিডিঅ'টো স্কিপ তোমালোকে নকৰিবা। চ' ইয়াত ফাৰ্ষ্ট নম্বৰ কুৱেশ্যন আমি আৰম্ভ কৰিম। মানৱ বন্দনা এই কবিতাটি তোমালোকৰ ৰচনা কৰিছিল চন্দ্ৰকুমাৰ আগৰৱালাই। অ'কে, এইটো মনত ৰাখিবা প্ৰথমতে। এতিয়া আমি কুৱেশ্যন নম্বৰ 1ৰ পৰা আৰম্ভ কৰিছোঁ। মানুহে পৰস্পৰ বোলা কথাষাৰৰ অৰ্থ কি? চ' ইয়াৰ এনচাৰটো তোমালোকে চাবা, ভেৰি শ্বৰ্টকৈ আনিছোঁ। যদি 1 নম্বৰ থাকে এনেধৰণে লিখিবা, তোমালোকৰ ফুল নম্বৰ আহি যাব। ঠিক আছে, চ' ইয়াত তোমালোকে চাবা, মানুহেই পৰস্পৰ বোলা কথাষাৰৰ অৰ্থ হ'ল মানুহেই সকলো জীৱতকৈ শ্ৰেষ্ঠ পৰম সত্য। ঠিক আছে, এইটো লিখিব পাৰা চিম্পল। ঠিক আছে, নহ'লে সেইটো যদি তোমালোকে লিখিব বিচৰা নাই তেনেহ'লে বা দি কিনে মই তোমালোকক ইয়াত তলত দিছোঁ চাবা। মানুহেই পৰস্পৰ কথাষাৰৰ দ্বাৰা কবিয়ে বুজাব বিচাৰিছে যে জীৱ হিচাপে মানুহ সকলোতকৈ শ্ৰেষ্ঠ, মানুহৰ ওপৰত আন কোনো শ্ৰেষ্ঠ জীৱ নাই। ঠিক আছে, দুটা লিখিলে তোমালোকে পাই যাবা নম্বৰ। ঠিক আছে, তো ইয়াত তোমালোকে যোনটো ভাল পোৱা যোনটো তোমালোকে লিখিব পাৰিবা। চ' এতিয়া আমি খ নম্বৰটো ষ্টাৰ্ট কৰিছোঁ। খ নম্বৰটো চাবা, মানুহক ময়াপী জীৱ বোলাৰ অৰ্থ কি? মানুহক ময়াপী জীৱ বুলি কবিয়ে কিয় কৈছিল? মানৱ বন্দনা কবিতাটো তোমালোকে নিশ্চয় পঢ়িছা। ঠিক আছে, যদি বুজি পোৱা নাই তেনেহ'লে তোমালোকে কমেণ্ট কৰিব, মই তাৰ এক্সপ্লেইন ভিডিঅ' লৈ আহিম, কবিতাটো ধুনীয়াকৈ মই তোমালোকক এক্সপ্লেইন কৰি দিম। অ'কে, চ' ইয়াত 1 নম্বৰটো খ নম্বৰটো এনচাৰটো চাবা, উত্তৰ আছে ইয়াত এই সংসাৰত মানুহৰ আগমন আৰু গমন এটা চিৰন্তন গতি। মানে মানুহৰ যদি জন্ম হয় মানুহৰ মৃত্যু হ'বই, সেইটো কৈছে ইয়াত। ঠিক আছে, অৰ্থাৎ মানুহৰ জন্ম আৰু মৃত্যু চিৰসত্য। ঠিক আছে, মই তোমালোকক কৈ দিলোঁ ই যে এক প্ৰকাৰৰ মায়া সদৃশ, সেয়েহে মানুহক ময়াপী জীৱ বুলি কোৱা হয়। তো চিম্পল তোমালোকে এনেধৰণে লিখি দিবা। ঠিক আছে, তোমালোকে নিজৰ ভাষাত লিখিলে হ'ল যে মানুহৰ জন্ম আৰু মৃত্যু চিৰসত্য, এই যে এক প্ৰকাৰৰ মায়া সদৃশ, সেয়েহে মানুহক ময়াপী জীৱ বুলি কোৱা হয়। ঠিক আছে, এনেধৰণে লিখি দিবা। ঠিক আছে, তো এই তোমালোকে নম্বৰখিনি পাই যাবা যিখিনি নম্বৰ থাকে। এতিয়া গ নম্বৰটো আছে। গ নম্বৰটো তোমালোকে চাবা, পাদ্য আখ্যা লৈ মানুহক পূজা কৰাৰ অৰ্থ কি? চ' কবিতাটোত কৈছে কবিয়ে যে পাদ্য আখ্যা লৈ মানুহক পূজা কৰিব লাগে। চ' ইয়াৰ অৰ্থ কি? পাদ্য আখ্যা লৈ মানুহক পূজা কৰাৰ অৰ্থ কি? কবিতাটোৰ এনচাৰটো চাবা, কুৱেশ্যনটোৰ এনচাৰটো, কবিৰ মতে মানুহ হৈছে নৰৰূপী ভগৱান। কবিৰ মতে মানুহ হৈছে নৰৰূপী ভগৱান। ঠিক আছে, চন্দ্ৰকুমাৰ আগৰৱালাই মানুহৰ মাজতে ভগৱান লুকাই আছে বুলি কৈছিল। অ'কে, ই নৰৰূপী ভগৱানক সেৱা কৰা মানুহ প্ৰথম কৰ্তব্য। কৈছে যে এই নৰৰূপী ভগৱানক সেৱা কৰা মানুহৰ প্ৰথম কৰ্তব্য। মানুহক সেৱা কৰাটোৱে হৈছে প্ৰকৃত ধৰ্ম। সেয়েহে কবিয়ে পাদ্য আখ্যা লৈ মানুহক পূজা কৰিব দিছে। ঠিক আছে, বা কৰাৰ কথা কৈছে।
সো ইয়াত কৈছে যে কবিয়ে প্ৰতি এটা মানুহৰ মাজত ভগৱান লুকাই আছে বুলি কৈছিল। তো প্ৰথমতে কি কৰিব দিছে, মানুহে মানুহক পূজা কৰিব দিছে, সেয়ে পৰম প্ৰকৃত ধৰ্ম। ঠিক আছে, তো সেইকাৰণে কবিয়ে কি কৰিছে, পাদ্য আখ্যালৈ মানুহক পূজা কৰিব দিছে। তো এনেধৰণে লিখিবা, বা তোমালোকে এইখিনি লিখিব পাৰা। যদি এইখিনি তোমালোকে অলপ টান পাইছা লিখিবলৈ, বা দি কিনে তোমালোকক মই এইখিনি দিছোঁ আৰু কবিৰ মতে মানুহৰ দেৱতাতকৈও শ্ৰেষ্ঠ। ঠিক আছে, এইখিনি লিখিব পাৰা যদি এইখিনি নিলিখা। ঠিক আছে, দুটা কোনোবা যদি এটা তোমালোকে লিখা, এই কুৱেশ্যনটো আহিলে তোমালোকে নম্বৰখিনি পাই যাবা। এতিয়া 2 নম্বৰটো আছে, মানৱ বন্দনা কবিতাটোৰ সাৰাংশ তোমাৰ নিজৰ কথাৰে বিৱৰি লিখা। তো ভেৰি চিম্পল, এইটো তোমালোকে নিজৰ ভাষাৰে বিৱৰি লিখিব পাৰা। ধুনীয়াকৈ যদি তোমালোকে মানৱ বন্দনা কবিতাটি বুজিছা, তেনেহ'লে সেই কবিতাটোত কবি কি ক'ব বিচাৰিছে, ঠিক আছে। চ' এইখিনি তোমালোকে ধুনীয়াকৈ লিখিলে হ'ল। প্ৰথমতে তোমালোকে কবিতাটিৰ কবিজনৰ নামটো উল্লেখ কৰিবা, তাৰপিছত তোমালোকে লিখিবা। অ'কে, তো ইয়াত তোমালোকে চাবা এনচাৰটো মই এনেধৰণে দিছোঁ, এনেধৰণে লিখিলে তোমালোকে এক্সামত ভাল নম্বৰ পাবা। উত্তৰটো আছে, প্ৰতিমা খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱে মানৱ বন্দনা কবিতাটোৰ মানৱৰ জয়গান গাইছে। ঠিক আছে, কবিয়ে কৈছে যে মানৱে বাৰে বাৰে জন্ম লৈ এই পৃথিৱীলৈ ঘূৰি আহে। মানে কি কৈছে, মানুহে বাৰে বাৰে জন্ম লৈ এই পৃথিৱীলৈ ঘূৰি আহে বুলি কৈছে। মানুহৰ আগমন আৰু গমন এই চিৰন্ত প্ৰক্ৰিয়া, মানে মানুহ যদি জন্ম লৈছে তেনেহ'লে মানুহৰ মৃত্যু এদিন নিশ্চয় হ'ব। মানুহৰ যেন এই পৃথিৱীখনত মায়াবন্দী এক জীৱ। সেয়েহে কবিয়ে এই মানৱী জীৱনটো মানুহৰ কল্যাণৰ হকে উচৰ্গা কৰিবলৈ কৈছে। যে যিমান পাৰি এই জীৱনটোত যিমান দিনলৈ জীয়াই আছে, সিমান দিনলৈ কি কৰিব দিছে, মানুহৰ কল্যাণৰ হকে কাম কৰিব দিছে। কাৰণ মানুহে মানুহৰ অবিহনে জীয়াই থাকিব নোৱাৰে। ঠিক আছে, চ' মানুহে মানুহৰ পৰম বন্ধু, এতেকে মানুহৰ কল্যাণৰ সাধন কৰাটোৱে হৈছে প্ৰকৃত ধৰ্ম। ইয়াত কবিয়ে কৈছে যে মানুহৰ যদি কল্যাণ সাধন কৰা, সেইটোৱে হৈছে প্ৰকৃত ধৰ্ম। অ'কে, চ' ইয়াত তোমালোকে দেখিবলৈ পাইছা, জীৱশ্ৰেষ্ঠ মানৱে নিজৰ মানৱীয় কামজাৰিৰে এই পৃথিৱীখনক স্বৰ্গতকৈ অধিক সুন্দৰ কৰি তোলাটো কবিয়ে কামনা কৰিছে। যে মানুহৰ কামেৰেই মানুহে এই পৃথিৱীখনক স্বৰ্গতকৈও অধিক সুন্দৰ কৰি তোলাৰ কবিয়ে কামনা কৰিছে। চ' কবিৰ মতে মানুহ নৰৰূপী ভগৱান, এই নৰৰূপী ভগৱানক সেৱা কৰা মানুহৰ প্ৰথম কৰ্তব্য। সেয়েহে কবি পাদ্য আখ্যালৈ মানুহক পূজা কৰিবলৈ কৈছে। ঠিক আছে, এইখিনি লিখিলে হৈ যাব। এইটো যদি 3 নম্বৰ থাকে, 3 নম্বৰ গোটেইখিনি তোমালোকে পাই যাবা। ঠিক আছে, চ' এইখিনি তোমালোকে মই এতিয়া যি বুজাই দিলোঁ, তোমালোকে যদি বুজি পাইছা ভালদৰে, তো তোমালোকে যিখিনি বুজি পালা সেইখিনি তোমালোকে নিজৰ ভাষাত লিখি দিবা। ঠিক আছে, চেম টু চেম যে তোমালোকৰ মই দিয়াৰ নিচিনাই হ'ব লাগিব সেইটো নহয়। নিজৰ ভাষাত যদি তোমালোকে লিখিব পাৰা, এতিয়া মই যিটো বুজাই দিলোঁ, তোমালোকে যদি বুজি পাইছা আৰু যদি তোমালোকে সেইখিনি বুজি পোৱাখিনি নিজৰ ভাষাৰে লিখিব পাৰা, তেনেহ'লে তোমালোকে ফুল নম্বৰে পাবা। ঠিক আছে, তো 3 নম্বৰটো চাবা, এই যে পৃথিৱীৰ স্বৰ্গতকৈ অধিক মানুহৰ নিজাপি ঘৰ, কথাষাৰৰ অৰ্থ বুজাই লিখা। চ' ইয়াৰ এনচাৰটো চিম্পল, মই তোমালোকক বুজাই দি আছোঁ। ঠিক আছে, উত্তৰটো চাবা, এই যে পৃথিৱীৰ স্বৰ্গতকৈ অধিক মানুহৰ নিজাপি ঘৰ, মানুহৰ নিজাপি বুলি কবিয়ে পৃথিৱীখনকে কথাই বুজাইছে, পৃথিৱীখনৰ কথাকে বুজাইছে। চ' কাৰণ মানুহ সদায় এই পৃথিৱীখনতেই থাকিব লাগিব। এই পৃথিৱীখনৰ প্ৰত্যেকটো বস্তুৱে অতি প্ৰয়োজনীয়। তো পৃথিৱীখনৰ কথা কোৱা হৈছে ইয়াত। ঠিক আছে, আমি প্ৰত্যেকেই ভাল বেয়া, সঁচা মিছা, সুখ দুখৰ অনুভৱ এই পৃথিৱীখনতে মানুহৰ মাজতে পাওঁ। তোমালোকে নিশ্চয় বুজি পাই আছা। এইখিনি ইয়াত চাবা, সেয়েহে মানুহক ভাল পোৱা কবিয়ে এই পৃথিৱীখনৰ স্বৰ্গতকৈ অধিক সুখৰ অলয় আৰু মানুহৰ প্ৰকৃত নিজৰ ঘৰ বুলি কৈছে। চ' এইটো বুজাই দিয়াৰ কথা নাই, তোমালোকে এনেধৰণে লিখিবা। নিশ্চয় তোমালোকে এইটো বুজি পাইছা। ইয়াত কি ক'ব বিচাৰিছে কবিয়ে, তাৎপৰ্য ব্যাখ্যা কৰিব দিছে। মানৱী জনম দিয়া অতুৱাই, মানৱী কৰম হতে মানুহৰ মৰম, বুজিবা মানুহে ধৰম যেন মৰমতে। ঠিক আছে, চ' ইয়াৰ এনচাৰটো তোমালোকে চাবা, উক্ত কবিতাটিত আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত প্ৰতিমা খনিক কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ দ্বাৰা মানৱ বন্দনা নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। প্ৰসংগ সংগতি দান ব্যাখ্যা কৰা। অ'কে, এইখিনি হ'ল ফাৰ্ষ্ট লাইনটো তোমালোকৰ প্ৰসংগ, দেন এইখিনি সংগতি, যে এই কবিতা ভাগিত কি ক'ব বিচাৰিছে, দেন এইখিনি ব্যাখ্যা কৰি দিয়া হৈছে। ঠিক আছে, তো এনেধৰণে লিখিবা। এতিয়া খ নম্বৰটো চাবা, মানুহেই দেৱ মানুহেই হেম, মানুহ বিনে নাই কেৱ, কৰ পূজা অধ্যাবাদ্য অক্ষলৈ জয় জয় মানৱ দেৱ। তো এইখিনি মই তোমালোকক অলপ আগতে এইটো কুৱেশ্যনটোৰ এনচাৰটো বুজাই দিলোঁৱে। চ' এইটো অলপমান ব্যাখ্যা কৰিব দিছে তোমালোকক। তো ব্যাখ্যা কৰাটো তোমালোকে এইখিনি চাই লোৱা। ইয়াৰ তোমালোকৰ যিটো তোমালোকক ক আৰু খ,
এই দুটা তাৎপৰ্য ব্যাখ্যা কৰা দেখাই দিলোঁ ইয়াৰ তোমালোকৰ এইটো খ নম্বৰটো খুবেই ইম্পৰ্টেণ্ট এইটো তোমালোকৰ হাফ ইয়াৰলি এক্সাম ফাৰ্ষ্ট ইউনিট টেষ্ট তোমালোকৰ এনুৱেল এক্সাম সকলোতে তোমালোকৰ এইটো কুৱেশ্যনটো দিয়ে থাকে ঠিক আছে সো সমাৰ্থক এই শব্দলৈ এতিয়া আহিলোঁ আমি 5 নম্বৰ সমাৰ্থক শব্দ ইয়াত কি আছে চাবা মানুহ মানুহ মানে মানৱ সংগ লগ বন্ধু পৃথিৱী ধৰা ঠিক আছে সৎ মানে হ'ল ঢৌ বা লহৰ আৰু স্বৰ্গ মানে হ'ল সৰগ দেৱ মানে দেৱতা এইটো তোমালোকে জানা এতিয়া ইয়াত চাবা সংস্কৃত কৰ্ম ধৰ্ম আদি শব্দৰ পৰা কৰম ধৰম আদি শব্দৰ উৎপত্তি হৈছে এনে কিছুমান শব্দ বাছি উলিয়াই এখন তালিকা প্ৰস্তুত কৰা ধৰ্ম ধৰম কৰ্ম কৰম মত্য মৰত দেৱ মানে দেৱতা সো এইখিনি আছিল কুৱেশ্যন এনসাৰ্স এই কবিতাটোৰ তো তোমালোকে যদি বুজি পাইছা এই গোটেইটো কবিতাটোৰ কুৱেশ্যন এনসাৰ্স দি দিছোঁ তোমালোকে যদি ভিডিঅ'টো চাই অলপমানো ভাল পালা ঠিক আছে অলপমানো যদি হেল্পফুল হোৱা বুলি ভাবিলা তেনেহ'লে ভিডিঅ'টোক এটা নিশ্চয় লাইক কৰিবা দেন এই ভিডিঅ'টো তোমালোকৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিবা যাতে তেওঁলোকে এই কুৱেশ্যন এনসাৰখিনি পাই কিনে উপকৃত হ'ব পাৰে তেওঁলোক সো এণ্ডত এটাই আৰু ৰিকুৱেষ্ট কৰিম যদি তোমালোকে চেনেলটো নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ক্লাছ 9ৰ কাৰণে মই বহু ভিডিঅ' বনাই থৈ দিছোঁ তোমালোকৰ ছ'চিয়েল সায়েন্স হিষ্ট্ৰী ফ'ক জিঅ'গ্ৰাফি ঠিক আছে তো সকলোবোৰ কুৱেশ্যন এনসাৰ্স ভিডিঅ' তোমালোকে প্লেলিষ্টত পাই যাবা প্লেলিষ্টত চাই ল'বা আৰু যদি কিবা ডাউট আছে তোমালোকে হোৱাটছআপত মেছেজ কৰি সুধিব পাৰা আৰু তোমালোকে আমাৰ গ্ৰুপটোত জইন হৈ ল'বা ক্লাছ 9ৰ ওকে আৰু এটা কথা ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ কাৰণে ফাৰ্ষ্ট ইউনিট টেষ্টত যিমান কমন কুৱেশ্যন এই চেপ্টাৰটোৰ পৰা এই কবিতাটোৰ পৰা দি দিলোঁ আৰু চেপ্টাৰ 1 যিটো শিশুলীলা কবিতা আছে সেই শিশুলীলা কবিতাটোৰ পৰা কমন কুৱেশ্যন এনসাৰ্স দি থৈ দিছোঁ তো সেই ভিডিঅ'টোৰ লিংক মই তোমালোকৰ ডিছক্ৰিপশ্যন বক্সত দি দিম তো আজিলৈকে এইখিনি আছিল নেক্সট ভিডিঅ'ত আকৌ লগ পাম থেংকছ ফৰ ৱাচিং ভিডিঅ'